everyone, মই দিবেতে আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি ভিডিওটো ষ্টাৰ্ট কৰো বলক। মই আজি যাম অধিৱেশনলৈ। আজি যেহেতু লাষ্ট দিন হয় আৰু বাহত গলগে অধিৱেশনলৈ যোৱাৰ কথা আছিল। তো এইদিন বাহতো আছিল, ইমান ভাল লাগিছে। আপোনালোকে যেহেতু আগৰটো ভিডিও দেখিছে, যদি নাই চোৱা মোৰ পেজত গৈ পেলাই আপোনালোকে আগৰ ভিডিওটো চাব। আৰু বাহত যেহেতু গলগে, বা আহিছিলে, বা আৰু শাহু মা আহিছিলে, মা আহিছিলে। তো সেই তেওঁলোক গলগে, সেইকাৰণে মনটো বেয়া লাগি আছে। কিন্তু আমি গোটেইখিনি একেলগে যোৱা কথা আছিলে, যিহেতু তেওঁলোকে দুদিন অলৰেডি গৈছিলে যদিও অধিৱেশনলৈ ভালকে ইমান ফুৰিব মেলিব নাপালে, কাৰণ ইমান মানুহৰ ভিৰ আছিলে নহয় একদম মানে। আৰু তাতে তেওঁ অকণ বয়সো হৈছে ন, সেইকাৰণে ইমান বেছি ঘূৰিব নোৱাৰে মানে মা। সেইকাৰণে বাহঁতে ভাবিছিলে আজি আমি আকৌ এবাৰ যাম বুলি ভাবিছিলোঁ, কিন্তু মানে কি বাহঁত মানে আনফৰ্চুনেটলি গুচি যাব লগা হ'ল, কাৰণ মানে দেৰি হৈ যাব মানে। আৰু যিহেতু মাইনাও লগত আহিছে, তো তাক আকৌ হোষ্টেলত থৈ পেলাই আকৌ মৰাণ যাব, বহুত লেট হৈ যাব। সেইকাৰণে বাও এইকেইদিন নাই ন ঘৰত, সেইকাৰণে কি হৈ আছেতো ঘৰত ঠিক নাই। ভিনদেউ আৰু মাইনা আছিলে, তো সেইকাৰণে মই অকলেই যাম এতিয়া অধিৱেশনলৈ। তো মই ভাবিলোঁ সেইকাৰণে বোলো ভিডিঅ'টোকে বনাওঁ। আৰু বায়েও কৈছে তোমাৰ ভিডিঅ'কে চাম আৰু বোলে। তো সেইকাৰণে মই এতিয়া যাম অধিৱেশনলৈ। তো আপোনালোকক বলক মই দেখাম। আজিতো লাষ্ট ডে হয়, হোপ আজি তাত কম ভিৰ হ'ব, কাৰণ এইকেইদিন বহুত বেছি ভিৰ আছিলে। মানুহ হেৰাইছে, মানুহৰ দুখ পাইছে, সেইবোৰততো মই ইহঁতক লৈ যোৱাটো কোনো প্ৰশ্নই নুঠে। অকণমান মানে অলপ ঠাণ্ডা লাগিছে, তো সেইকাৰণে মই স্কাৰ্ফখন মাৰি লৈছোঁ। আৰু এটা কথা কি জানে, মই এইটো আজি নতুনকৈ লগাইছোঁ লিপষ্টিকটো, কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন হা। এই জাপিটো চাওক না, ইমান ধুনীয়া। ইয়াৰ দাম কিমান গৈছে জানে? 5,500। কাপোৰৰ দোকানবিলাক চাই থাকোঁতে এই দোকানখন পালোঁগৈ। তাৰপাছতে মানুহগৰাকীৰ লগত কথা পাতি গম পালোঁ, তেওঁ ইয়াৰ পৰা 1 ঘণ্টামানৰ আগত বোলে একখিনিমান মানুহ আহিলে আৰু 50,000 মান টকাৰ কাপোৰখিনি চুৰ কৰি লৈ গ'ল। ভাবকচোন কেনেকুৱা মেণ্টেলিটিৰ মানুহ হ'ব। মই যেতিয়া তেওঁৰ তাত গ'লোঁ, তেওঁ তেতিয়া কৈছে লোৱা বোলে, কিবা এটা মোৰ বোলে কাপোৰ বোলে চুৰ কৰি লৈ গ'লোঁ। তেওঁলোকে বোলে চুচা মাৰি লৈ গৈছে বুলি কৈছে কাপোৰখিনি। মানে শুনি পেলাই বহুত বেছি দুখ লাগিলে। আৰু এই ইফালে চাওঁতে আকৌ দেখিলোঁ নহয় আইফেল টাৱাৰটো। ফটো এখন মাৰিব মন আছিলে, কিন্তু মই যে অকলশৰীয়াকৈ গৈছোঁ, কোনে মাৰি দিব। আৰু এইফালে কিতাপৰ দোকানবিলাকত যে একেবাৰে ভিৰ নাই, অকল ভিৰ যদি বেছি লাগি আছে সেই কাপোৰৰ দোকানবিলাকতে। ইমানেই ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে নহয়, মোৰ যে একদম দেখি পেলাই মানে ভাল লাগিছে। আৰু আজি শেষ হ'ব নেকি? আজি যাবগে? হা, কিমান হ'ব ৰাতি? 10টামান বজাত যাবগে। অঁ, ক'ৰ পৰা আহিছে? ঢকুৱাখানাৰ পৰা আহিছে। অঁ, মোৰ পুলিবৰ ওচৰতে, বেছি দূৰ নহয়। ভাল লাগিছে কাপোৰবোৰ। তাকে তেওঁ কিমান সময়ত আহিব পাৰে, এইযোৰ চালোঁ। ঘূৰি আহি লওঁ। মোৰ যে দোকানবিলাকত ঘূৰিয়ে ভাল লাগিছে, সঁচাকৈ কৈছোঁ। ইমানেই ধুনীয়া নহয় কাপোৰখিনি, মানে কালেকশ্যন কি ধুনীয়া। মানে ঢকুৱাখানা, এইফালে লখিমপুৰ, ধেমাজি এইফালৰ পৰা আহিছে, কিন্তু প্ৰাইচবিলাক বেছি দেই। আৰু মই এতিয়া চাওঁচোন বলক কি পাওঁ। দোকানবিলাকত ঘূৰি থাকোঁতে মই এখন দোকানত সোমাইছিলোঁ, ফুলৰ দোকান, মানে প্লাষ্টিক ফুল। তাত তাৰমানে কৰ্ণাৰত থোৱা মানে এজোপা গছ দেখিছিলোঁ হা। তো সেই গছজোপা মানে মোৰ বহুত ভাল লাগিছিলে। তো মই যোৰাতে মানে মই বাৰ্গেনিং কৰি মেলি আকৌ গ'লোঁগৈ বেলেগত। তো বেলেগত তেতিয়া মই যেতিয়া চাই দেখিলোঁ, সেইটো মানে এটাৰ দামেই বহুত বেছি কৈ দিলে, যোৰাৰ দাম কৈ দিলে। তো মই সেইটো বিচাৰি পেলাই মই আকৌ আহিছোঁ মানে। তো মোৰ মানে এতিয়া ইমানেই কনফিউজ হৈ গৈছোঁ যে কোনটো গলি আছিলে। এতিয়া মই সেই দোকানখন আকৌ পাওঁ নে নাপাওঁ মই এতিয়া একো গম পোৱা নাই, কিন্তু হ'লেও আৰু এবাৰ বিচাৰি চাওঁ বোলক। দোকানখন পালোঁহি, ফুলৰ দোকান অবভিয়াছলি। তো চাওঁ, মই দেখাম মই কি মানে কিটো মোৰ ভাল লাগিলে মই দেখাম। কিন্তু চাওঁ মই এতিয়া ইয়াত মিলে নে নিমিলে। ফাইনেলি পালোঁ। মানুহেতো একদম বিচাৰিলে কি নাপায়, মই সাধাৰণ দোকান এখন বিচাৰি নাপাম নেকি ন? মই ফাইনেলি পাই গ'লোহি। আৰু সেই গছ দুজোপা হৈছে সেই দুজোপা, যোনটো মই আপোনালোকক দেখালোঁ। আৰু এতিয়া মই এই দুজোপা লৈ মই স্কুটিত কেনেকৈ যাম, মই সেইটোৱে ভাবি পোৱা নাই। মই জাপি, খুন্দনা, গছ আৰু কিবা কিবি সৰু সুৰা বস্তু সেইবোৰ লৈ মেলি মই যে স্কুটিলৈ গৈ এতিয়া মই স্কুটিৰ পৰা কেনেকৈ ঘৰ পামগৈ। মই লাটুক এবাৰ ফোন কৰিছিলোঁ আহিবা নেকি বুলি, কিন্তু এটা পোৱালি শুই গ'ল তাৰ লগত, আৰু লিয়ান সাৰ পাই আছে, আহিব দিগদাৰ হ'বতো, সেইটো কাৰণে ময়ে যাব লাগিব। গ'ল ফাইনেলি মই যাওঁ এতিয়া। স্কুটি থৈ আহিছোঁ, হাইৱেত আছে। এতিয়া সেইসোপা লৈ পেলাই মই গৈ আছোঁ।
মই আৰু বস্তু ল'ব পাৰিলোঁ কিন্তু মই স্কুটি লৈ অহাৰ কাৰণে মই এতিয়া ল'ব নোৱাৰোঁ অকলে আহিলোঁ যিহেতু আৰুতো অকলে নোহোৱা হ'লে মই এতিয়া যি ঘূৰিলোঁ সেয়াও কৰিব নোৱাৰিলোঁ হ'লে মই এতিয়া যাওঁ কিন্তু ৰাস্তাত কি হয় সেইটো মই গৈহে গম পাম আৰু মানে ভিৰ হয় নে মই ক্লিয়াৰে পাওঁ গ'লেহে গম পাম মই এতিয়া এইখিনি স্কুটিত কেনেকৈ লৈ যাওঁ মই এতিয়া বুজি পোৱা নাই কিন্তু যাওঁ আৰু মানে স্কুটিত কিবা কৰিতো নিবতো লাগিবই ল'লোঁ যেতিয়া কাৰণ সিহঁতিতো নাহে এতিয়া বোলে তো সেইকাৰণে মই এতিয়া এনেকৈ যাব লাগিব তো চলো কিন্তু যি হ'লেও আজি বহুত কম হয় কালিতো এইবিলাকত যে এইবোৰ খালী দেখিছে এইবিলাকত কালি খালী নাছিলে চবেইতো দেখিছে ভিডিঅ'বিলাকত চাগে আজি মানে বহুত কম মই সেইদিনা এদিন আহিছিলোঁ যে ৰাতি আৰু আজি আহি গ'লোঁ হেঁপাহটো মানে পলালে আজি মই হেঁপাহ পলোৱা নাছিলে সেইদিনা আহি পেলাই সেইকাৰণে আজি মই আকৌ আহি গ'লোঁ আৰু আজি শেষ হ'ব বুলি কৈছে 9-10 মান বজালৈকে শেষ হৈ যাব যদি মানুহ কমি যায় তেতিয়াহে দোকানবিলাক মানে 9-10টালৈ ভাঙিব আদাৰৱাইজ নাভাঙে তো আমিতো আজি যামেগৈ চিনাবাৰা যামগৈ কাইলৈৰ পৰা স্কুল আছে তো এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ পেলাই অলপ ৰেষ্ট লওঁ বস্তু আকৌ পেকিং কৰিব লাগিব দেন চিনাবাৰা ফালে যাম নাই নালাগে 100 টকা 3টা দিছে কথা সেইবিলাক গাৰু গিলিপ মোক কৈছে ভিডিঅ'ত নুঠাব দেই বোলে লাজ লাগে হেনো বোলে সেই বুলি কৈ পেলাই দৌৰিছে সেইকেইটা কি যে হয় আকৌ এয়া খুৰা এজনক লগ পাই গ'লোঁ আমাৰ শিৱসাগৰৰে হয় চেতিয়াগাঁও মোক কাক কৰা ঘৰৰ ওচৰত ন আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে আপোনালোকে জনাব লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ইউটিউব চেনেলৰ লিংকটো মোৰ যোনটো ফেচবুক প্ৰফাইল তাতে চি এবভত যাব তাতে মোৰ লিংকটো আছে লিংকটোত গৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'বিলাক যদি ভাল লাগিছে দেন কমেণ্ট লাইক এণ্ড শ্বেয়াৰ কৰিব আজিলৈ আহোঁ বাই বাই লাভ ইউ অল